हेलो फ्रेंड्स मोर बंदिता बेबी क्रिएशन चैनल आपनालोকক पुनरबार स्वागतम जनाइছো। আজি মই আপোনালোকৰ কাৰণে এটা মাছ আৰু খৰিচাৰ পিটিকা ৰেচিপি লৈ আহিছো। ঠিক আছে, ভিডিওটো আগলৈ চাই থাকিব। মই পুঠি মাছ কিজনী ভালদৰে ধুই পেটু কাঢ়ি লৈ এতিয়া তাৱাত দি লৈছো। জুই থাকিলেতো আৰু ভাল, জুইত দিলে খাবলৈ বেছি ভাল হয়। এতিয়া মই তাৱাত দিছো। মাছখিনি এতিয়া মই এজনী এজনীকৈ ভাগি নোযোৱাকৈ লাহে লাহে ইলুটি কৰি দিম। এইফালে চাওকচোন, এটা সাইড অলপ অলপ ৰঙচুৱা হৈছে আৰু সিজাব লাগিব, কাৰণ মই বাকলি নুগুচোৱাকৈ ৰাখিছোঁ যাতে পিছত ওপৰ বাকলিখন জ্বলি গ'লেও সেইখিনি মই চাফা কৰি ল'ব পাৰিম। এতিয়া পুনৰ ইফালে লৰাই দিছোঁ যাতে দুইটা সাইড ভালদৰে সিজে। এয়া সিজি আহিছে, অলপ অলপ ইলুটি আকৌ কৰি লৈছোঁ যাতে নিসিজাকৈ থাকি নাযায়। এয়া ধুনীয়াকৈ হৈ গৈছে আৰু টাইট হৈ গৈছে মাছখিনি। মই এতিয়া এইখিনি গেছটো অফ কৰি ল'ম। মাছখিনি এতিয়া মই ওপৰৰখিনি ভালদৰে চাফা কৰি ৰেডি কৰি লৈছোঁ। এতিয়া মই পিটিকা কৰি ল'ম এইখিনি। ইয়াত মই এতিয়া দিম কেঁচা খৰিচা, নিজৰ আন্দাজমতে দিব। মাজৰ দীঘল কাঁইটডাল আঁতৰাই লৈছোঁ, তেতিয়া পিটিকিবলৈ সুবিধা হয়। আপোনালোকে মাছ আৰু খৰিচাৰ পিটিকা খাই ভাল পায়নে? যদি ভাল পায় কমেণ্ট কৰিব, মোৰ হ'লে বহুত ভাল লাগে। একেবাৰে সাধাৰণ ৰেচিপি, কিন্তু খাবলৈ ভাল লাগে। এতিয়া মই ইয়াত অলপ ভোট জলকীয়া দি লৈছোঁ। এইখিনি ভালদৰে মই মিলাই ল'ম। ইয়াৰ লগত অকণমান কেঁচা মিঠাতেল দিছোঁ। কেঁচা মিঠাতেল দিলে পিটিকাখন খাবলৈ সোৱাদ হয়। এতিয়া সোৱাদ অনুযায়ী মই ইয়াৰ লগত নিমখ মিলাই ল'ম। ইয়াৰ লগত আপোনালোকে পিঁয়াজ কাটি দিব পাৰে সৰু সৰুকৈ, কিন্তু মই ইমান পিঁয়াজ দিলে ভাল নাপাওঁ, এনেকেই চিম্পলকৈ ভাল পাওঁ, সেইকাৰণে এনেকেই বনাই দেখালোঁ। এতিয়া মোৰ এয়া পিটিকা ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।